নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি যিসকল কেণ্ডিডেট অলৰেডি আসাম টেট পাছ কৰি থৈছিলে তেওঁলোকৰ কাৰণে এটা অতি ভাল খবৰ লৈ আহিছোঁ, যিহেতু এইকেইদিন আলোচনা বিলোচনা চলি আছিলে আৰু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়েও বিভিন্ন সময়ত বিভিন্ন ঠাইত প্ৰকাশ কৰি আহিছিলে যে অতি সোনকালে এডভাৰটাইজমেণ্ট প্ৰকাশ পাব। DEE বা SSA এই দুইটা পৰ্যায়তে অতি সোনকালে এডভাৰটাইজমেণ্ট প্ৰকাশ পাব বুলি জনাইছিলে। আজি ফাইনেলি সেই খবৰটো মুখ্যমন্ত্ৰী মহোদয়ে জনালে। তেখেতে কৈছে ডিচেম্বৰ মাহৰ ভিতৰতে শিক্ষা বিভাগত প্ৰায় 7-8 হাজাৰ আৰু তাতকৈ হয়তো বেছিও হ'ব পাৰে, যিসমূহ পোষ্ট জানুৱাৰী ফেব্ৰুৱাৰীলৈকে খালী হ'ব সেই সকলোখিনি পোষ্ট তেওঁ দিয়া হ'ব বুলি কৈছে। তেখেতে পোনপটীয়াভাৱে এই কথাটো জনাইছিলে। এতিয়া আৰু চিন্তাৰ কাৰণ নাই। যিসকল কেণ্ডিডেটে অলৰেডি আসাম টেট পাছ কৰি থৈছে তেওঁলোকৰ কাৰণে এটা সুবিধা আহিব। আই হোপ এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও সহায় কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক এতিয়া পোনে পোনে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে সেইটো এবাৰ শুনাই দিব বিচাৰিছোঁ। এইধৰণে শিক্ষা বিভাগত ৰেগুলাৰ আৰু কন্ট্ৰেকচুৱেল দুইটা মিলি আজি আমি বহুখিনি পোষ্টৰ অনুমোদন দিছোঁ। প্ৰায় 6-7 হাজাৰ হ'ব। সেইখিনি আৰু খালী হৈ থকা পোষ্ট গোটেইখিনি 30 ডিচেম্বৰৰ আগতে শিক্ষা বিভাগে বিজ্ঞাপন দিব। গতিকে আমি মই আপোনালোকক কৈছিলোঁ যে আমি 30 জানুৱাৰীৰ আগতে আমি 1 লাখ চাকৰিৰ সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে আমি 1 লাখ নিযুক্তিৰ ফৰ্ম খেদি আছোঁ। আজি আমি এটা ফৰেষ্ট বেটেলিয়ন, 3rd আসাম ফৰেষ্ট বেটেলিয়ন এটা আজি আমি অনুমোদন জনাইছোঁ। 1100 ল'ৰা ছোৱালীয়ে ইয়াত নিযুক্তি পাব।